হেল্ল' গাইজ তো বৰ্তমান মই কৰি আছোঁ পেকিং আপোনালোকক দেখাই আছোঁ আৰু ক'লৈ যাই আছোঁ কৈ আছোঁ অলপ পিছত ইয়াতে দেখিবলৈ পাইছে মৌজা গেঞ্জি চুৱেটাৰ জেকেট পেণ্টছ চব ভৰাই লৈছোঁ আৰু সেইটো ছাইডে ভৰাব আছে বাকী আৰু বাকী টেবুলখন বহুত জাবৰ হৈ আছে টেবুলখন অলপ ঠিক কৰিব আছে এণ্ড জোতা ভৰাব আছে তো গাইজ মই গৈ আছোঁ আজি IIT বম্বে মুম্বাই আমাৰ কলেজৰ EDC চেলৰ তৰফৰ পৰা যোনটো ৰিচেণ্টলি নেশ্যনেল এণ্টাৰপ্ৰেনাৰশ্বিপ চেলেঞ্জ হৈছিল তাতে আমি ফাইনেলিষ্ট হৈছোঁ আমাৰ কলেজৰ টীমটোৱে আৰু সেইকাৰণে এতিয়া আমি যাম আজি IIT বম্বে 31 তাৰিখৰ পৰা ইভেণ্টটো আছে তো আমি 30 তাৰিখে গৈ পাম মুম্বাই বেকগ্ৰাউণ্ড নইজৰ কাৰণে চৰি গাইজ বৰ্তমান মই ট্ৰেইনত আছোঁ আৰু এডিটিংটো ট্ৰেইনত কৰি আছোঁ সেইকাৰণে অকণমান বেকগ্ৰাউণ্ড নইজ আহিব অকণমান সময়ৰ পিছতে উবেৰখন আহি পালে আৰু আমি গোটেই লাগেজখিনি আমাৰ উবেৰত দি কিনে এতিয়া গৈ আছোঁ পল্টন বজাৰ ষ্টেচনলৈ পল্টন বজাৰ ষ্টেচনৰ কাষত থকা ৰেষ্টুৰেণ্টখনত আমি লাঞ্চটো কৰি ল'লোঁ দুপৰীয়া 3টা বজাত আমি ট্ৰেইনত উঠি দিলোঁ আৰু এতিয়া আমি মহাবাহু ব্ৰহ্মপুত্ৰ পাৰ হৈ আছোঁ ট্ৰেইনখন নিউ বঙাইগাঁও ষ্টেচনত ৰৈছিলে 20 মিনিটমান আৰু তাতে আমি ৰাতিৰ আহাৰৰ কাৰণে বস্তুখিনি কিনি ল'লোঁ আজি ভিডিঅ'টোত ইমানেই ভিডিঅ'টো সম্পূৰ্ণ হৈছে বাবে ধন্যবাদ